নমস্কাৰ DWৰ যিটো 5550টা পদ আছিল LP আৰু UP মিলাই তাত LP স্কুলৰ যিমানখিনি পোষ্ট আছিল 3800 তো এই 3800 পোষ্টৰ বাবে কিমান কাট অফ যাব ডিস্ট্ৰিক্ট ওয়াইজ আলোচনা কৰিম আৰু যিটো 4500টা পদ দিব এই আগষ্টৰ পৰা ভেৰিফিকেশন হ'ব এই দুটা মিলাই যে দিব 10 অক্টোবৰত নিযুক্তি তো কিমান কাট অফ যাব ডিস্ট্ৰিক্ট ওয়াইজ ক্যাটাগরি ওয়াইজ সেই বিষয়ে আলোচনা কৰিম তো আপোনালোকে স্ক্ৰিনত চাবই পাৰিছে ডিস্ট্ৰিক্ট ওয়াইজ ক্যাটাগরি ওয়াইজ ভ্যাকেন্সি তো টোটাল LP স্কুলত পোষ্ট আছে 3800 তো আউট অফ 3800 SMS মিডিয়ামৰ পোষ্ট হল 3156 তো এই SMS মিডিয়ামত কিমান কাট অফ যাব ডিস্ট্ৰিক্ট ওয়াইজ আমি আলোচনা কৰিম তো প্ৰথমতে আছে বৰপেটা ডিস্ট্ৰিক্টত ক্যাটাগরি ওয়াইজ কিমান পোষ্ট আছে জেনাৰেলৰ 11টা OBC আছে 16টা SC আছে 12টা ST প্লেন আৰু ST হিলৰ মিলাই আছে 32 তো জেনাৰেলৰ কাট অফ 62 পৰা 63 যাব পাৰে OBC MOBC হলে 60 SC হলে 58 ST প্লেন আৰু ST হিল হলে 56 নহলে 55 এটো হল বঙাইগাঁও ডিস্ট্ৰিক্টত কিমান পোষ্ট আছে আপোনালোকে চাই লওক জেনাৰেল হলে 64 কাট অফ যাব পাৰে OBC আৰু SC ৰ পোষ্ট নাই ST প্লেন আৰু ST হিল হলে 58 কাট অফ যাব পাৰে তাৰপিছত হল দৰং ডিস্ট্ৰিক্টত পোষ্ট জেনাৰেলৰ বাবে 31টা আছে জেনাৰেলৰ কাট অফ 62 নহলে 63 যাব OBC হলে 58 SC হলে 56 আৰু ST হিলছ আৰু ST প্লেন হলে 55 তাৰপিছত ধেমাজি ডিস্ট্ৰিক্টত জেনাৰেলৰ কাৰণে 62 নহলে 63 OBC হলে 59 SC হলে 57 আৰু ST প্লেন ST হিল হলে 55 ধুবুৰী ডিস্ট্ৰিক্টত জেনাৰেলৰ কাৰণে কাট অফ অলপ বেছি যাব 63 OBC হলে 58 SC হলে 56 আৰু ST প্লেন ST হিল হলে 54 তাৰপিছত ডিব্ৰুগড় ডিস্ট্ৰিক্ট ইয়াত জেনাৰেলৰ ভালেখিনি পোষ্ট আছে 117 জেনাৰেল হলে 62 OBC হলে 58 SC হলে 56 ST প্লেন ST হিল হলে 54 তাৰপিছত গোৱালপাৰা ডিস্ট্ৰিক্ট ইয়াত জেনাৰেলৰ কাট অফ 63 OBC হলে 59 SC হলে 58 ST প্লেন ST হিল হলে 57 তাৰপিছত হল গোলাঘাট ডিস্ট্ৰিক্ট এই ডিস্ট্ৰিক্টত জেনাৰেলৰ কাৰণে বহুত পোষ্ট আছে 101 জেনাৰেল 62 OBC হলে 60 SC হলে 58 ST প্লেন ST হিল হলে 57 তাৰপিছত হল যোৰহাট ডিস্ট্ৰিক্ট ইয়াতো জেনাৰেলৰ ভালেখিনি পোষ্ট আছে 87 জেনাৰেল 64 OBC SC ৰ পোষ্ট নাই ST হিল ST প্লেন হলে 57 তাৰপিছত হল লখিমপুৰ ডিস্ট্ৰিক্ট এই ডিস্ট্ৰিক্টত জেনাৰেলৰ কাৰণে বহুত পোষ্ট আছে 203টা পোষ্ট আছে জেনাৰেলৰ কাট অফ 62 OBC 58 SC 57 ST প্লেন ST হিল 55 তাৰপিছত হল মৰিগাঁও ডিস্ট্ৰিক্ট জেনাৰেল কাট অফ 62 OBC 59 SC 58 ST প্লেন ST হিল 57 তাৰপিছত হল নগাঁও ডিস্ট্ৰিক্ট ইয়াতো জেনাৰেল পোষ্ট ভালেখিনি আছে 126টা জেনাৰেল 65 OBC 60 SC 58 ST প্লেন ST হিল হলে 57 তাৰপিছত হল নলবাৰী ডিস্ট্ৰিক্টত জেনাৰেলৰ কাৰণে পোষ্ট নাই তো OBC হল 62 SC 60 ST প্লেন ST হিল হলে 55 তাৰপিছত হল শোণিতপুৰ ডিস্ট্ৰিক্ট ইয়াত ভালেখিনি পোষ্ট আছে জেনাৰেলৰ কাৰণে জেনাৰেলত 61 OBC 58 SC হলে 57 ST প্লেন আৰু ST হিল হলে 56 তো শোণিতপুৰ জিলাত বহুত পোষ্ট আছে জেনাৰেলৰ কাৰণে 223 পোষ্ট আছে OBC ৰো বহুত পোষ্ট আছে 40 তাৰপিছত হল তিনিচুকীয়া ডিস্ট্ৰিক্ট জেনাৰেলৰ কাৰণে ভালে পোষ্ট আছে 107 জেনাৰেল কাট অফ 62 OBC হলে 59 যাব পাৰে SC হলে 57 আৰু ST হিল আৰু ST প্লেন হলে 56 তাৰপিছত হল আপোনাৰ মাজুলী ডিস্ট্ৰিক্ট ইয়াত জেনাৰেলৰ পোষ্ট কমে আছে জেনাৰেল হলে 62 OBC হলে 59 SC ৰ পোষ্ট নাই ST হিল ST প্লেন হলে 56 তাৰপিছত হল সাউথ চালমাৰা ডিস্ট্ৰিক্ট জেনাৰেলৰ কাৰণে 62 কাট অফ যাব পাৰে OBC হলে 59 SC হলে 57 আৰু ST প্লেন ST হিল হলে 55 আপোনালোকে চেনেলটো নতুন হলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব তাৰপিছত নেক্সট মান্থৰ পৰা 4500টা পোষ্টৰ কাৰণে LP আৰু UP ৰ ভেৰিফিকেশন ষ্টাৰ্ট হ'ব তো ইয়াৰ কাট অফ কিমান যাব পাৰে তো এই 5550টা পদৰ কাট অফ যিমান যাব ক্যাটাগরি ওয়াইজ তাতকৈ 1 আৰু 2 মাৰ্ক 1 মাৰ্ক বা 2 মাৰ্ক কম যাব